নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। যেহেতু মোৰ এইটো ফিটনেছৰ চেনেল, তাৰ কাৰণে আপোনালোকক আজি মই এটা ব্লগ দিছোঁ। এইটো কাৰণেই যেহেতু দেখিছেই বৰ্তমান অসমত বানপানীৰ কিমান উৎপাত চলি আছে, উৎপাত বুলিয়ে ক'ব লাগিব। যেহেতু প্ৰকৃতিৰ নিয়ম, বান প্ৰতিবাৰেই আহে, এইবাৰো আহিছে সেইধৰণে একেধৰণে। তাৰ কাৰণে আজি আমাৰ ফিল্ডত আপোনালোকে দেখা পাইছে বানপানী আমাৰ ফিল্ড প্ৰায় 60% ফিল্ড তল গ'ল, বুৰ গ'ল। এতিয়া তাৰ কাৰণে আমি যেহেতু প্ৰেক্টিছ কৰিব পৰা নাই। যোৱাকালি আমাৰ মামাই কৈছে যে জুলাইত কিবা এটা ন'টিছ ওলাব বুলি, আগষ্ট মানত ইণ্টাৰভিউ হ'ব। তাৰ কাৰণে আমি যিহেতু প্ৰেক্টিছ কৰিব পৰা নাই বানপানীৰ কাৰণে, চ' উপায় নাই, কৰিবই লাগিব। যিহেতু চাকৰি এটা আমাৰ লাগে, তাৰ কাৰণে কি কৰিছোঁ, আমি বানপানীতে দৌৰি আছোঁ। যিহেতু দেখা পাইছে, মই আপোনালোকক দেখুৱাইছোঁ। প্ৰায় চাওক, আমাৰ 60% বানপানীয়ে আমাৰ ফিল্ডখন ভৰি গ'ল। আমাৰ ট্ৰেকটো ইয়ালৈকে গ'ল পোষ্টলৈকে আমাৰ বানপানীয়ে বুল গ'ল। এতিয়া মাথো বাকী আছে আৰু 100 মিটাৰমান জেগা বাকী আছে পানী তল যাবৰ কাৰণে। তো দেখিছে, আমি অলপমান জেগা আছে, এইকণ জেগাতে আমি সকলোৱে দৌৰি কৰি আহি আমি প্ৰেক্টিছ কৰি আছোঁ। তো তেন্তে ব'লক আমি কেনেকুৱা ধৰণে দৌৰোঁ, আমি দৌৰিলোঁ বা দৌৰি আছোঁ, তাৰ আমি কেইটামান ফুটেজ দেখাওঁ। এয়া আমি লাহে লাহে পানীৰে আগবাঢ়িছোঁ। পানী যিহেতু বেছি আছিলে, প্ৰায় 1 আঁঠু পানী। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। জেগাই জেগাই আঁঠু ওপৰলৈকে পানী আছিলে। চ' যদি ভিডিঅ'বোৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিহেতু ফিল্ড বুলি ক'বলৈ গ'লে আমাৰ ওচৰত এখনেই আছিলে, এইখনেই আছে। চ' সেইখনতো পানী, যিহেতু উপায় নাই, তাৰ কাৰণে পানীতেই আমি দৌৰি আছোঁ। চ' নাজানো ভগৱানে কি কৰে। সেয়া আমাৰ লং জাম্পৰ জেগা। লং জাম্প মাৰিব নোৱাৰা প্ৰায় 1 মাহেই হ'ল। 1 মাহ হ'ল, গোটেই বোকা বোকা হৈ আছে। চ' আমাৰ ফিল্ড প্ৰায় 60% পানীৰ তলত, প্ৰায় 60-70% পানীৰ তলত। আৰু প্ৰায় বাকী যিমানকণ আছে, বাকীকণ অকল বোকা আৰু বোকা। বাকী যিমান পাৰ্চেণ্ট আছে ইমানকণ অকল বোকা আৰু বোকা। আপোনালোকে দেখা পাইছে, এই বোকা আৰু পানীত ইমান কষ্ট কৰি আমি দৌৰি আছোঁ। যিহেতু দৌৰি আছোঁ সপোনৰ পিছত, এটা চাকৰিৰ পিছত। তো আপোনালোকেও যদি প্ৰেক্টিছ কৰি আছে, অসম পুলিচৰ কাৰণে কষ্ট কৰি আছে, অসম পুলিচৰ কাৰণে দৌৰি আছে, তেন্তে কষ্ট আৰু প্ৰেক্টিছ দুয়োটাই এতিয়াৰ পৰাই কৰি থাকক। নিশ্চয় এদিন ভাল এটা ফল পাব। ৰাতিপুৱা আহোঁতে যিহেতু দেখিছিলোঁ প্ৰায় ৰ'দ আছিলে, এয়া চাওঁতে চাওঁতে আকৌ বৰষুণ আহিল। যি দেখিছোঁ বানপানী যিমানকণ আছিলে ফিল্ড বাকী আছিলে, ইমানকণো নাথাকিব। চ' উপায় নাই, এই বতাহ বৰষুণ পানীক নেওচি, বোকাক নেওচি আমি কষ্ট আৰু প্ৰেক্টিছ কৰি গৈ আছোঁ এটা ভাল ফলৰ কাৰণে। যিহেতু মানুহে কয়, শুনা পাইছিলোঁ যে কষ্ট কৰিলে ভাল ফল পোৱা যায়। আমি পানীৰে খোজকাঢ়ি আছোঁ, গৈ আছোঁ। চ' মেমৰিজ হিচাপে ৰাখি থ'ম। চাকৰি এটা পাওঁ নাপাওঁ নাজানো, পাম নে নাই নাজানো, কিন্তু মেমৰি হিচাপে আমি ইয়াকে ৰাখি থৈছোঁ। চ' আপোনালোককো দেখুৱালোঁ। আপোনালোকে যদি কষ্ট আৰু প্ৰেক্টিছ কৰি আছে, তেন্তে এতিয়াৰ পৰাই কৰি থাকক, লাগি থাকক। এটা ভাল ফল, তেতিয়াহে এটা ভাল ফল পাব। চ' ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।